নমস্কাৰ গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই উঠি পূৰা চাফাই অভিযানত লাগি গৈছোঁ, যিহেতু মোৰ ৰুমটো সৰু ৰুম, চাফাই নকৰিলে একদম ভূত বাংলা মতন লাগি যায়। আজিকালি যিটোহে ৰ'দৰ প্ৰকোপ, ৰাতিপুৱা 7 বজাতেই দুপৰীয়া হোৱা যেন লাগি যায়। আপোনালোকৰ ফালে গৰম কেনেকুৱা আৰু কিমান ডিগ্ৰী চলিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ইফালে মই গা পা ধুই আহি ফ্ৰেছ হৈ ভাতৰ ব্যৱস্থা কৰিলোঁ আৰু ল'ৰা আৰু হাজবেণ্ডে খেলি আছে, কিবা কিবি খাই আছে, কি কৰি আছে। ইফালে ল'ৰাই মোক কিবা কিবি কথা এনেই আৰু তাৰ ভাষাত কৈ আছে কিবা কিবি, যিহেতু বৰ্তমান চাইনিজ ভাষা কোৱা আৰম্ভ কৰিছে। ইফালে ভাতৰ লগত বনাইছিলোঁ তালৰ বড়িৰ আঞ্জা আৰু চয়াবিনৰ ভাজি। ইফালে ল'ৰাই মোক খাবলৈ নিদিয়ে। ল'ৰাক মই বোকাত লৈ পেলাই ৰুম চাফা কৰি আছোঁ, যিহেতু হাজবেণ্ড গ'ল কামলৈ ওলাই। অলপ পাছত ময়ো ওলাব লাগিব, চাফা কৰি পেলাই যামগৈ। কোনোমতে বোকাত লৈ ঘৰটো মুচিছোঁ আৰু মোচা নাযায় সেনেকৈ। তথাপিও ৰাতিপুৱাই গা পা ধুই কাপোৰ কেইটামান আছিল মেলিবলৈ, তাকে ছাদত আহি মেলি দিলোঁ। ছাদত আহি চাওঁ যে মোৰ কেমেৰা থ'বলৈ জেগা নাই। গছৰ পিছৰ ফালে লুকাই পেলাই কেমেৰা থৈ মই ভিডিঅ' কৰিছোঁ। ইফালে ল'ৰাক গা পা ধুৱাই আনি মেলি মুচি কাচি ওলাই দিবলৈ লৈছোঁ। তাৰ যিহে কান্দন, ক'ৰবাত যাবলৈ ওলালে কাপোৰ নিপিন্ধে, কাপোৰ পিন্ধিবলৈ টান পায়। গৰম না, গৰমৰ কাৰণে এনেই উদং হৈ থাকিয়ে ভাল পায়। ক'ৰবাত যাবলৈ ওলালে তাৰ কান্দন যিটোহে, ওলোৱাৰ লগে লগে যাব লাগে আৰু ৰখি থাকিব নালাগে। আৰু তাৰপিছত তাক ওলাই মেলি পেলাই মই ওলাবলৈ গুচি গ'লোঁ। ইফালে মই ওলাই পেলাই আহি চিৰিৰ পৰা নামি আছোঁ। নামিতে বাহিৰত চাই দেখোঁ যিটোহে ৰ'দ দিছে, গৰম দিছে, এনে ক'লা আৰু তাতে বেছি ক'লা হৈ যাম বুলি চিন্তা লগা নাই দেই গাইজ, এনে কৈ আছোঁ। ইফালে আমি আহি পেলাই গাড়ী ৰখি আছোঁ। গাড়ী ৰখি বেটাই টোপনি যাওঁ অৱস্থা গাড়ীত উঠি পেলাই। এয়া আমাৰ অফিচ ছুটি হ'ল, আমি আহিবলৈ গাড়ী ৰখি আছোঁ। আহি মেলি কোনোমতে আহি পালোঁ আৰু ৰুম আহি পেলাই গধূলি আকৌ ওলালোঁ এখন বৈষ্ণৱ সভা লৈ বুলি, মই আৰু মোৰ লগৰজনী আৰু তেওঁৰ হাজবেণ্ড। আমি যাওঁ প্ৰায়খিনি চব শেষেই হৈ গৈছিল, যিহেতু গধূলি হৈ গৈছিল। অফিচৰ পৰা আহোঁতে অলপ আমাৰ লেট হোৱাৰ পিছত অকণমান ড্ৰেছ লৈ পেলাই গ'লোঁ। তাৰ পৰা কি ভিউটো কি ধুনীয়া, চবচে ওপৰৰ ফ্ল'ৰত বনাইছেতো, কি মন্দিৰটো কি ধুনীয়া লাগে চাৰিওফালে চাই পেলাই। এয়া গধূলিৰ ধুবুৰী, কেনেকুৱা লাগিছে জনাব দেই। ইফালে মই আৰু মোৰ বান্ধৱীজনী আহি ছাদত উঠি পূৰা ফটোশ্বুট কৰিব লৈছোঁ। তাৰপিছতে আমি খাবলৈ মাতিলে আৰু আমাৰ ল'ৰা য'তেই কি নাযাওঁ, নিজৰ ঘৰ যি পায় তাকে খুলি মেলি উৎপাত কৰিবলৈ আৰম্ভ কৰি দিয়ে। য'তে যি দেখে সেইটোৱে লাগে তাক বৰ্তমান, যিহেতু খেলি বহুত ভাল পায় সৰু ল'ৰা ছোৱালীবিলাকে। তাক যি দেখে চব লাগে। এতিয়া সি মোৰ লগত ভইচ টাইপিঙো কৰি আছে, দেখিছেনে কেনেকৈ কান্দি আছে এতিয়া। তাক মোৰ মোবাইলটো লাগে, সি কথা ক'ব এতিয়া। আজিলৈ আহিছোঁ দেই গাইজ, আজিলৈ এইখিনিয়ে।